হেল্ল' ভিউয়াৰ্স, আজি মই বনাব গৈ আছোঁ বেম্বো চিকেন, অৰ্থাৎ বাঁহৰ চুঙাত বনোৱা মাংস, কুকুৰাৰ মাংস। ইয়াৰ কাৰণে আমাক লাগিব এডাল বাঁহ, য'ৰ পৰা আমি চুঙা বনাম। মই বাঁহ কাটি লৈছোঁ। কোমল বাঁহ এডাল মই কাটি লৈছোঁ। এতিয়া চুঙাকেইটা বনাই লৈছোঁ মই বাঁহৰ। ৰেডি। চুঙাকেইটা অকণমান ধুই লৈছোঁ। এতিয়া কলেৰে এনেকুৱাকৈ চুঙাকেইটা দিব পৰাকৈ, যাতে জুই দিব পাৰোঁ, এনেকুৱাকৈ মই বনাই লৈছোঁ। ইয়াত মই চুঙাকেইটা সেকিম। ফ্ৰেছ জলকীয়া গছৰ পৰা লৈছোঁ। গোটেই মছলাবিলাক ইয়াতে মিক্স কৰিছোঁ। প্ৰথমতে হালধি দিছোঁ। ৰেড চিলি পাউডাৰ মিক্স কৰিছোঁ। কেইটামান বিলাহী কাটি দিছোঁ। ডাঙৰ ডাঙৰ টুকুৰা ৰাখিলেও একো অসুবিধা নহয়, এনেকৈ কাটি দিছোঁ। মই প্ৰায় 1.5 কিলো মাংস লৈছোঁ। ইয়াৰ লগত মই 4টা বিলাহী দি দিছোঁ। এতিয়া পিঁয়াজ দিছোঁ কাটি ইয়াতে। মিডিয়াম সাইজৰ পিঁয়াজ মই 6টা দি দিছোঁ ইয়াতে। এতিয়া আদা আৰু নহৰু অলপ খুন্দি পটাত খুন্দি লৈছোঁ। তাৰ লগত কেঁচা জলকীয়া কাটি দিছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ সানি ল'ম। সৰিয়হৰ তেল অপচনেল হয়, যদি ইচ্ছা কৰে দিবও পাৰে। মই অকণমান সৰিয়হৰ তেল ইয়াতে দি লৈছোঁ। গোটেইখিনি ধুনীয়াকৈ মই সানি লৈছোঁ।
গোটেই মছলাখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ সানি। এতিয়া বাঁহৰ চুঙাত ধুনীয়াকৈ ভৰাই ল'ম। এনেকৈ ধুনীয়াকৈ বাঁহৰ চুঙাটোত গোটেই মাংসখিনি যিখিনি ধৰে আৰু ভৰাই লৈছোঁ। যিহেতু মোৰ মাংস বহুত এটা চুঙাত নধৰিব, মই 3টা চুঙা ব্যৱহাৰ কৰিছোঁ। একদম মুখলৈ ভৰাই নিদিওঁ, কাৰণ যেতিয়া জুইত দিম গোটেইখিনি ওলাই আহিব পাৰে। ৰেডি হৈ গ'ল। এতিয়া মই কলপাতেৰে মুখকেইখন বন্ধ কৰি দিছোঁ, যাতে মাংসখিনি সোনকালে সিজি যায়। এনেকৈ হেঁচি হেঁচি ভৰাই দিছোঁ। এনেকৈ ৰাখিছোঁ কলডালৰ ওপৰত বাঁহৰ চুঙাকেইটা। এতিয়া তলত মই জুই লগাই দিছোঁ। শুকান খেৰত ধুনীয়াকৈ জুই লাগে, সেইকাৰণে অকণমান শুকান খেৰ লৈ লৈছোঁ। এতিয়া খৰি দি দিছোঁ তাত, যাতে জুইকুৰা ভালকৈ উঠে। এনেকুৱাকৈ বাঁহৰ চুঙাকেইটা সেকিব লাগিব। বহুত সুন্দৰ ট্ৰেডিশ্যনেল ৰেচিপি হয়। যিকোনো ধৰণৰ মাংস এনেকৈ বাঁহৰ চুঙাত বনাই খাব পাৰি। মই আজি চিকেন লৈছোঁ, 1.5 কিলো আছে চিকেন। বাঁহৰ চুঙাকেইটা মাজে মাজে ঘূৰাই থাকিব, যাতে জুই লাগি নাযায়, আৰু গোটেইখিনিত যাতে জুইটো সেকটো ধুনীয়াকৈ লাগে, তাৰ কাৰণে লক্ষ্য ৰাখিব। সুন্দৰ ট্ৰেডিশ্যনেল ৰেচিপি এটা আপোনালোকেও ট্ৰাই কৰিব পাৰে। আজি মই গাঁৱৰ ঘৰত আহিছোঁ, ভাবিছোঁ কি বনাওঁ। আপোনালোকলৈ এই ৰেচিপিটো লৈ আহিলোঁ। এনেকুৱাকৈ বাঁহৰ চুঙাকেইটা সেকি ল'ব, চাব যাতে জুই লাগি নাযায়। প্ৰায় সিজি গৈছে ভিতৰত, ওপৰেৰে পানী ওলাই আহিছে। এতিয়া হৈ গ'ল। এতিয়া অলপ সময় মই ঠাণ্ডা হ'ব দিছোঁ। এতিয়া মই এনেকৈ বাঁহৰ চুঙাটো ডাইৰেক্ট দুফাল কৰি দিছোঁ, যাতে মাংসখিনি ওলাব পাৰোঁ।
কলপাত এখন লৈ লৈছোঁ যাতে পৰি নাযায় মাংসখিনি। এয়া মাংসখিনি উলিয়াই লৈছোঁ। দেখিছে ধুনীয়াকৈ সিজি গৈছে। খুব ধুনীয়া স্মেল এটা ওলাইছে। মই কলপাতখনত মাংসখিনি উলিয়াই লৈছোঁ। এনেকৈ মই গোটেই মাংসখিনি বাঁহৰ চুঙাকেইটাৰ পৰা উলিয়াই লৈছোঁ। এটা স্মকি ফ্লেভাৰ এটা আহিছে। দেখিছে ধুনীয়াকৈ সিজি গৈছে। এয়া বাঁহত বনোৱা মাংস ৰেডি। ধন্যবাদ ভিউৱাৰ্ছ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰিব।